হেল্ল' দোস্ত সকলোকে স্বাগতম জনাইছোঁ জয়ন্ত ডিফেন্স ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ। নিজৰ জিলাতে চাকৰি মুকলি কৰিছে। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা এই পদবোৰ মুকলি কৰিছে আৰু এই পদবোৰত আপোনালোকে এপ্লাই কৰি আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, কিমান এজ লিমিট লাগিব, ফুল ইনফৰ্মেশ্যন ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা আপোনালোকক অভাৱিক এটা দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নাম হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা এই পদবোৰ মুকলি কৰিছে। নেম অফ দ্য পষ্ট ক'ব গ'লে আপোনালোকৰ ওমেন ছুপাৰভাইজাৰ কাৰণে এই পদবোৰ মুকলি কৰিছে। টোটেল পষ্ট আপোনালোকৰ 20,500 প্লাছ আছে। লোকেশ্যন অল ইণ্ডিয়া কেণ্ডিডেট এই পদবোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ পদকেইটা ভগাই দিছে, পষ্টবোৰ আপোনালোকে চাই লওক। ওমেন ছুপাৰভাইজাৰ কাৰণে আছে আপোনালোকৰ 8,359টা। তাৰপিছত আচাৰ কৰ্মীসকলৰ কাৰণে আছে 12,170টা। তাৰপিছত আপোনালোকৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ 12 পাছ গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে মিনিমাম 12 পাছ গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে এই পদবোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এজ লিমিট দিয়া হৈছে। মহিলা ছুপাৰভাইজাৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। SC ST কেণ্ডিডেট হ'লে 5 বছৰ আৰু OBC কেণ্ডিডেট হ'লে 3 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। তাৰপিছত ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 12 ছেপ্টেম্বৰ 2025 আৰু ইয়াৰ লাষ্ট ডেট হ'ব 16 অক্টোবৰ 2025। তাৰপিছত এপ্লাই কৰা 3 মাহ পিছতে আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হ'ব। চ' আপোনালোকে যদি এই পদবোৰ কাৰণে ইণ্টাৰেষ্টিং আৰু এলিজিবল হ'লে তেনেহ'লে এই পদবোৰ আপোনালোকে এপ্লাইটো কৰি ল'ব। ভিডিঅ'টো ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, লিংকটোত আপোনালোকে ক্লিক কৰি আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। থেংক ইউ গাইজ ভিডিঅ' চোৱাৰ বাবে।